নমস্কাৰ নিউজ20 আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিনটো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ আগলৈ লৈ আহিছো আজি প্ৰথম বাতৰিটো হ'ল কাম বিচাৰি অসমলৈ বহিৰাজ্য শ্ৰমিক মহামাৰী কৰোনাৰ বাবে বহিৰাজ্যত আবদ্ধ শ্ৰমিক ঘূৰি আহিল অসমলৈ কৰোনা সংক্ৰমণৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই শ্ৰমিকসকল বিশেষ ৰেলেৰে গৃহভূমিলৈ ঘূৰি অহা পৰিলক্ষিত হ'ল কিন্তু সেই অসমীয়া যুৱক যুৱতীসকলে এতিয়া এটা কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ভাইৰাছৰ সংক্ৰমণৰ বাবে বহিৰাজ্যৰ পৰা অহা লোকসকলৰ লগতে অসমৰ থলুৱা নিবনুৱাসকলেও কৰ্মসংস্থাপন বিচাৰি চহৰলৈ যাব পৰা নাই দ্বিতীয়টো খবৰ হ'ল 15 আগষ্টৰ ভিতৰত মুকলি হ'ব দেশীয় প্ৰতিষেধক দেশত কোভিড-19 আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে আহিছে আশাৰ খবৰ ভাৰতৰ প্ৰথমটো দেশীয় কোভিড-19 প্ৰতিষেধক কোভেক্সিন অহা 15 আগষ্টৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে প্ৰতিষেধক প্ৰস্তুত কৰা কোম্পানী ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেড আৰু ইয়াৰ ক্লিনিকেল পৰীক্ষা কৰিব লগা প্ৰতিষ্ঠানলৈ পত্ৰ লিখিছে সেই অনুসৰি কোভেক্সিন নামৰ দেশৰ এই প্ৰথমটো প্ৰতিষেধক ক্লিনিকেল পৰীক্ষা 7 জুলাইৰ পৰা আৰম্ভ হ'ব আজি দিনটোৰ পিছৰটো খবৰ হ'ল গুৱাহাটীৰ পিছত এইবাৰ ৰাজ্যৰ আন জিলাতো লকডাউনৰ সম্ভাৱনা গুৱাহাটী মহানগৰীত কোভিড-19 সামূহিক সংক্ৰমণে ধাৰণ কৰা ভয়ানক ৰূপৰ পিছতে ৰাজ্যৰ আন স্থানতো সামাজিক সংক্ৰমণ বৃদ্ধি হোৱাৰ শংকা কৰিছে স্বাস্থ্য বিভাগে কাৰণ গুৱাহাটী সম্পূৰ্ণ লকডাউন বলবৎ কৰাৰ পূৰ্বে মহানগৰীৰ বহু লোক ৰাজ্যৰ বিভিন্ন স্থানলৈ গতি কৰিছিল ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিগত কেইদিনত সামাজিক সংক্ৰমণৰ বহু ঘটনা পোহৰলৈ আহিছে সেই পৰিলক্ষিতত সামূহিক সংক্ৰমণ ৰোধৰ স্বাৰ্থত ঘটনা পোহৰলৈ অহা জিলা প্ৰশাসনক স্থান অনুযায়ী লকডাউন দিয়াৰ পৰামৰ্শ দিছে আজি দিনটোৰ তৃতীয়টো খবৰ হ'ল GMCHত মুকলি কৰা হ'ল প্লাজমা বেংক নেগেটিভ হোৱাৰ 28 দিনৰ পিছত সুস্থ লোকে দান কৰিব পাৰিব প্লাজমা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত কোভিড-19 সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জটিল অৱস্থালৈ যোৱা কোভিড আক্ৰান্ত চিকিৎসাৰ বাবে প্লাজমা থেৰাপি প্ৰয়োগ কৰিবলৈ স্বাস্থ্য বিভাগ সাজু হৈছে ইয়াৰ অংশ তথা প্ৰাৰম্ভিক পদক্ষেপ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা হৈছে প্লাজমা বেংক কোভিড-19 আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰা সুস্থ লোকৰ পৰা প্লাজমা সংগ্ৰহ কৰি প্লাজমা বেংকত সংৰক্ষণ কৰা হ'ব আৰু জটিল অৱস্থাত থকা ৰোগীৰ দেহত এই প্লাজমা প্ৰয়োগ কৰা হ'ব স্বাস্থ্যমন্ত্ৰীয়ে কয় যে পৰ্যায়ক্ৰমে সকলো চিকিৎসালয়তে এই প্লাজমা বেংক স্থাপন কৰা হ'ব আজি দিনটো পিছৰটো খবৰ হ'ল ITIত মুকলি কৰা হ'ল কোভিড হস্পিটেল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে 800খন বিচনাযুক্ত কোভিড হস্পিটেল গুৱাহাটী ITIত ইয়াৰ পিছৰ খবৰটো হৈছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে সোমবাৰে ঘোষণা কৰে যে JEE মেইন পৰীক্ষা 1 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব একেধৰণে মেডিকেল পদৰ পৰীক্ষা NET 13 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব আৰু JEE এডভান্সৰ পৰীক্ষা 27 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে লগতে তেওঁ কয় যে স্বাস্থ্য আৰু গুণগত শিক্ষাৰ কথা চিন্তা কৰিয়েই JEE মেইন আৰু নেটৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে আজি দিনটোৰ শেষৰটো খবৰ হৈছে জিঅ এটা জিঅমিট নামৰ ভিডিঅ' কলিং এপ মুকলি কৰিছে যিটোৰ জৰিয়তে 100জন লোকলৈ ভিডিঅ' কল কৰিব পৰা যাব এতিয়াৰ পৰা এই এপটোৱে অন্য এপবোৰৰ সৈতে প্ৰতিযোগিতাত নামি পৰিব বুলি আশা কৰা হৈছে